লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰিটো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। যে আজিৰ খবৰটো হৈছে যে 16 বছৰৰ পাছত মুখ্যমন্ত্ৰীৰে সৈতে 3 ঘণ্টা জোৰা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল সৌদ অসম ছাত্ৰ সন্থা। যে সৌদ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ উপস্থিতিত 41জনীয়া দলৰ এই আলোচনাত অংশগ্ৰহণ কৰে। যে অসম চুক্তিৰ ৰূপায়ণৰ বাবে আলোচনাৰ অন্তত আছু নেতৃত্বই জনোৱা অনুসৰি এখন কমিটি গঠন কৰা হ'ব। আছুৰ ফালৰ পৰা 5গৰাকী আৰু চৰকাৰৰ ফালৰ পৰা 3গৰাকী মন্ত্ৰী থাকিব এই কমিটিত। এই কমিটিয়ে এখন ৰড মেপ নিৰ্মাণ কৰিব। এই কমিটিৰ যোগেদি চৰকাৰৰ সৈতে আলোচনা কৰি অসম চুক্তিক অনাগত দিনত আগুৱাই নিয়া হ'ব। এই কমিটিয়ে 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। যে স্কুলীয়া পাঠ্যক্ৰমত ভূপেন হাজৰিকাৰ নামত পাঠ সন্নিৱিষ্ট কৰাৰ দাবী তুলিছিল আছুৱে। ইয়াত সহমত দিছে মুখ্যমন্ত্ৰীয়ে। যে সাংবিধানিক ৰক্ষা কৱচ 6 নং দফা অৰ্থনৈতিক ৰক্ষা কৱচ ভাৰত বাংলাদেশ সীমান্ত চিল কৰা 9 নং দফাক লৈ সবিশেষ আলোচনা। যে চুক্তি ৰূপায়ণৰ সকলো কথা আজি আলোচনা কৰা হৈছিল। যে ৰাজধানী নতুন দিল্লীত ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰাৰ দাবী। যে গুৱাহাটী ৰেলৱে ষ্টেচন ভূপেন হাজৰিকাৰ নামত দিয়াৰ দাবী। যে আছুৱে ভূপেন হাজৰিকাৰ নামত দিয়া 7টা দাবী চৰকাৰে মানি লোৱা বুলি মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বৃহৎ নদী বান্ধ বন্ধ হ'ব লাগে বুলি আজি আছুৱে পুনৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে। যে কা বাতিল কৰাৰ আহ্বান ৰাজ্য চৰকাৰক। শহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক কৰ্মসংস্থাপনক লৈও কমিটিয়ে প্ৰতিবেদন দিব। ভূপেন হাজৰিকাৰ নামত গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ বিশ্ববিদ্যালয়ত আসন সংস্থাপনৰ দাবী। যে ছাত্ৰ সন্থাৰ স্পষ্ট মত আলোচনা সম্পূৰ্ণ হ'ল, গতিকে এতিয়া ফলাফল লাগে। আলোচনা সম্পূৰ্ণ হ'লে আছু আৰু অসম ৰাইজৰ আশ্বস্ত হ'ব পাৰিব। ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই এইদৰে কয়। দুই নম্বৰ খবৰটি হৈছে যে মাটিৰ ফাইলৰ নিষ্পত্তি নোহোৱাকৈ পৰি থকা কাম 6 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই। একেদৰে সকলো লোককে মাটিৰ কামৰ ক্ষেত্ৰত বিনামূলীয়া সেৱা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়। যে কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া ADC সকলৰ সন্মিলনত উপস্থিত থাকি বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই মত বিনিময় কৰে। যে ৰাজহ চক্ৰ বিষয়াসকলক মাটিৰ ফাইল পৰি থকাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে। পৰি থকা ফাইলসমূহ 6 অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে দিলে। যে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ মাটিৰ কামত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কৰি থকা লোকসকলে কিঞ্চিত পৰিমাণে হ'লেও সকাহ দিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। যে সন্মিলনতে ৰাজহ চক্ৰ বিষয়াসকলক দালালি ৰাজ বন্ধ কৰাৰো আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। কামৰ বিনিময়ত কোনো লোকে ধন ল'ব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই সকিয়নি দি থয়। যে ঢোকন লোৱাৰ সলনি লোকসকলে বিনামূলীয়া সেৱা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। যে মাটিৰ কামৰ ক্ষেত্ৰত কিবা দুৰ্নীতি সংঘটিত হ'লে সেই বিষয়ে দৃষ্টিগোচৰ কৰিবলৈ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই সকলোকে আহ্বান জনায়। আৰু 3 নম্বৰ খবৰটি হৈছে যে আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে। যে আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে স্থায়ীকৈ চৰকাৰ গঠন নোহোৱালৈকে মহম্মদ হাছান
আখুদে দিব চৰকাৰৰ নেতৃত্ব যে মুল্লা বাৰাদাৰে সহযোগী হিচাপে সহায় কৰি আখুদক তালিবানে কৰিলে এই ঘোষণা। উল্লেখ্য যে চৰকাৰ গঠনৰ বাবে বহুদিনৰে পৰা চলি আছিল যোজা।